আজি হৈছে গণেশ চতুৰ্থী আৰু আমাৰ পিকু বেটাই পূৰা পূজা কৰাত ব্যস্ত হৈ আছে। মই আহি দেখা পাইছোঁ গা পা ধুই পূৰা পূজা কৰাত ব্যস্ত হৈ আছে। কি ধুনীয়াকৈ পূজা। গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া বাজিছে ৰাতিপুৱা 8:30 আৰু শুই উঠিলোঁ। তাৰপিছত একাপ চাহ খাই লওঁ। ইয়াত চাহ দিছে, চাহ এটা লৈ আহিছোঁ পূৰা ৰেডি। চাহটো চাই লওঁ। আজি গণেশ চতুৰ্থী আৰু লগতে এটা লাডু। তো ৰ'দো বহুত দিছে, অলপ লাহে লাহে ওলাই যাব লাগিব, বেলেগ কিবা কিবি কামো আছে। চাহ কাপ খাই লওঁ এতিয়া। এইটো না চাহ খাবি? চাহ খাবি? এইটো আমাৰ পিকু বেটা। পিকু বেটা আজি পূজা যাবানে? গণেশ পূজা যাবানে? আজি গণেশ পূজা পাতি থকা হৈছিলে আৰু এইজনী আমাৰ পখিলী আহি পালে। এয়া পখিলীয়ে কি পিন্ধি আহিছে চা। এইখন কি পিন্ধি আহিছ? ভাল মেখেলা চাদৰ পিন্ধি অহা নাই কেলে? পখিলীয়ে পূজালৈ আহিছে। ইছৰাম পখিলী। ঐ পখিলী, কি পূজালৈ আহিলি তই? গা ধুলি নাই? সঁচাকে কৈছ নে? পূজাত কি কৰিলি এতিয়া? সেৱা কৰিলি নাই? ক'তা ধূপ চুপ জ্বলোৱা তোক নেদেখিলোৱে দেখোন। এনেই মানে তই এইবিলাক ষ্টাইল দিবৰ কাৰণে আহিছ, হয় নহয়? নহয়। ক'ত পুৰিলে? ধুনক পুৰিলে বোলে, আঙুলিটো পুৰিলে বোলে। নমু চুইছিলে পুৰিলে বোলে। চাওঁ ক'ত পুৰিলে? চাওঁ কি চেদি? নাই পোৱা নাই মানে তোমাৰ। বোলে হাতটো পুৰিলে, ক'ত পুৰিলে চাওঁ নি? দেখাই দিয়া। কান্দিছা কেলে আকৌ? পাপাই নহয়। ঘৰৰ ওচৰতে আজি গণেশ পূজা আয়োজন কৰিছে আৰু এপাক আহিলোঁ। তেওঁ দেখাইছোঁ আপোনালোকক। ধুনীয়াকৈ গণেশ আজি চতুৰ্থীৰ আয়োজন কৰিছে। তো এইফালে দেখিছে নাম পাৰ্টি আয়োজন হৈছে। এতিয়া নাম চলি আছে আৰু চাওক কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। ইমান ধুনীয়াকৈ পূজা ভাগ আয়োজন কৰিছে। তো স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান কথা ক'ব বিচাৰিছোঁ। তো যোৱা বুধবাৰে মাজুলীত যিটো ঘটনা হ'ল নিমাতী ঘাটত, আৰু এইটো অতি দুখ লগা ঘটনা। কাৰণ কিহৰ ভুলৰ কাৰণে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল, এইটো অসম চৰকাৰে হয়তো তদন্ত কৰিবলৈ কমিটি গঠন কৰি দিছে আৰু সোনকালে ইয়াৰ তদন্ত হওক। আৰু যিহেতু আমাৰ ভাগ্য ভাল আছিলে, সেইদিনা মানুহখিনি ৰক্ষা কৰিবলৈ সক্ষম হ'ল, কিন্তু এনেকুৱা ঘটনা যাতে পুনৰ নহয়। তো এনেকুৱা ঘটনা যাতে পুনৰবাৰ নহয়, তাৰ কাৰণে আমি নিজেই সকলোৱে সাৱধান হ'ব লাগিব। আৰু ফেৰীত উঠাৰ আগতে যাতে চৰকাৰী যিসকল কৰ্মচাৰী থাকিব তাতে, তেওঁলোকে যাতে ৰেজিষ্টাৰ মেইনটেইন কৰে। মানুহখিনি সম্পূৰ্ণ নাম ঠিকনা যাতে ৰেজিষ্টাৰ মেইনটেইন কৰি পেলাই তেওঁলোকক অহা যোৱাৰ সময়ত যিখিনি দায়িত্ব ল'ব লাগে, এনেধৰণৰ কিছুমান দায়িত্ব লয়। আৰু ফেৰীত উঠাৰ আগত যাতে লাইফ জেকেট পিন্ধায়, এইটোৱে মোৰ চৰকাৰলৈ অনুৰোধ। তেওঁলোকে যাতে এইটো সা সুবিধা ভালকৈ কৰি দিয়ে তেখেতলোকক। তো ভিডিঅ'টো চাই যদি ভাল লাগিলে শেষত এটাই অনুৰোধ, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব।